গণেশ বাবাক চাওক গাইছ ক'ত আহিছে। নমস্কাৰ সকলোকে, আকৌ এটা নতুন মিনি ব্লগৰ সৈতে মই হেমেন দাস। আৰু একচুৱেলি এইটো যোৱাকালি ভিডিঅ' আছিল। যোৱাকালি ভিডিঅ'টো মই আপলোড কৰিব নোৱাৰিলোঁ, সেইটো কাৰণে মই আজি আপোনালোকক কৈছোঁ। যোৱাকালি আছিল শাওণ মাহৰ লাষ্ট সোমবাৰ, গতিকে কালি কি কৰিলোঁ গোটেইখিনি আপোনালোকক মানে কিছু ভাল লগা সময় দেখুৱাম বুলি ভাবিছোঁ। গতিকে আপোনালোকে মোৰ লগত থাকি এই ভিডিঅ'টো উপভোগ কৰক। আহক আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰক। ৰাতিপুৱা গা পা ধুই ডাইৰেক্ট মন্দিৰলৈ আহিলোঁ। মন্দিৰত আহি দেখা পালোঁ মানুহ এটা দুটাকৈ আহি আছে ধূপ চাকি জ্বলাবৰ কাৰণে, আৰু ময়ো ডাইৰেক্ট মন্দিৰৰ ভিতৰত গ'লোঁ ধূপ চাকি জ্বলাব। আৰু এনেকৈ ধূপ চাকি জ্বলাই সেৱা কৰি, আৰু আজি আছে নাম, মানে লাষ্ট সোমবাৰ কাৰণে নাম আছে। আৰু এনেকৈ নামখিনি ক'ত হ'ব মই দেখাই দিছোঁ। ইয়াতে হ'ব নাম, এতিয়াও অহা নাই। এনেকৈ কথা পাতি ডাইৰেক্ট আহিলোঁ। ইয়াতে গুৰ কাটি আছে দাদা এজনে, আৰু ওচৰতে আছে খিচাৰি বনাই। গোটেইখিনি আপোনালোকক দেখায়। আৰু খিচাৰিৰ ওচৰত থাকিলেতো গমেই পায় কিমান গৰম লাগে। আজি মোৰ দিনটো সঁচাই ভালেই আছিল, গোটেইকেইটাৰে দৰ্শন কৰিলোঁ। আৰু এনেকৈ মন্দিৰত আহি দেখা পালোঁ গণেশ বাবাক চাবৰ কাৰণে গোটেই মানুহখিনি আহিছে, মানে ভিৰ লগাইছে। আৰু এনেকৈ গণেশ বাবাক কোনোবাই কল খোৱালে, কোনোবাই কিবা খোৱালে, আৰু এনেকৈ গণেশ বাবাক কিছুমান ক্লিপ লৈ গণেশ বাবাক বিদায় দি এয়া চাওক। এই নামদলটি আছিল ৰামপুৰ আঞ্চলিক নামদল। আৰু নামদলটো কেনেকুৱা পালে জনাব। আৰু এনেকৈ আমি নাম চাই গোটেইখিনি সময় পাৰ কৰি আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। গতিকে ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ। জয় আই অসম। বাই বাই।